কাৰ্যসূচীয়ে সমগ্ৰ অসমৰ যিটো প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হৈছে তাৰ ক্ষেত্ৰত কিছু পৰিমাণে হ'লেও এই পৰিৱেশ ঘূৰাই অনাৰ ক্ষেত্ৰত কিছু সহায় হৈছে। আৰু এইবাৰতো আপোনালোকে জানে যে এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল মন্ত্ৰই আছিল ইক'চিষ্টেম ৰিষ্ট'ৰেশ্যন। গতিকে আমাৰ বিনষ্ট হৈ যোৱা যিটো আমাৰ পৰিৱেশ তন্ত্ৰ, এই পৰিৱেশ তন্ত্ৰক আমি পুনৰ ঘূৰাই আনিব লাগে, এইটো সমগ্ৰ বিশ্বৰ দাবী আছিল এইবাৰ। আৰু এই কাৰ্যসূচী এইবাৰ 30 চনলৈকে চলিব। ইয়াৰ অৰ্থ এইটো যে সমগ্ৰ বিশ্ব সাংঘাতিকভাৱে ৰুগ্ন হৈছে প্ৰাকৃতিকভাৱে। প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হৈছে, গ্ল'বেল ৱাৰ্মিং ক্ৰমান্বয়ে বাঢ়িছে, ই কমা নাই। গতিকে এনেকুৱা এটা প্ৰেক্ষাপটত আমি সকলোৱে ইয়াৰ দায়িত্ব ল'ব লাগিব। আৰু এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰৰ এই লোক নিৰ্মাণ বিভাগৰ এনেকুৱা দায়িত্বই নিশ্চয় ৰাইজকো সজাগ কৰিব। সজাগতামূলক এই অনুষ্ঠান আপোনালোকৰ PMDSY যিবিলাক ৰাস্তা, এই ৰাস্তাত আজিৰ পৰা কাৰ্যসূচী হ'ব গছপুলি ৰোপণত, মই যিখিনি জানিছোঁ। গতিকে ইতিমধ্যে আমাৰ চম্পক শৰ্মা মহোদয়ে মোক কৈছে কথাটো, আৰু লগতে ছাৰেও মোক ফোন কৰি কৈছে। গতিকে আপোনালোকৰ এই যে কাৰ্যসূচী হ'ব, এই কাৰ্যসূচী সফল হওক, সকলো ৰাস্তাবিলাকত এই কাৰ্যসূচী সুন্দৰভাৱে হওক, আৰু জনসাধাৰণক সজাগ কৰি, সেই অঞ্চলৰ ৰাইজক সজাগ কৰি যাতে গছপুলিটো ডাঙৰ গছ হয়। অকল যে লোক নিৰ্মাণ বিভাগে ৰোপণ কৰি তাৰ দায়িত্ব লোক নিৰ্মাণ বিভাগে ল'ব এনেকুৱা নহয়, তাৰ লোকেলিটিয়েও ইয়াৰ দায়িত্ব ল'ব লাগিব। কাৰণ সামগ্ৰিকভাৱে পৰিৱেশ বিনষ্ট হৈছে। আজি এনেকুৱা এটা দিন আহিছে যে অদূৰ ভৱিষ্যতে হয়তো জীৱকুলৰ কাৰণে এইখন পৃথিৱী থাকিবনে নাই তালৈ ডাঙৰ ডাঙৰ প্ৰশ্ন উত্থাপ লৈছে। আৰু তাৰ ফলত আজি জলবায়ুৰ পৰিৱৰ্তনৰ ফলত সমগ্ৰ বিশ্বত নঘটিবলগীয়া ঘটনাবিলাক ঘটিব ধৰিছে। যে বজ্ৰপাতৰ পৰিমাণ বৃদ্ধি হৈছে, তাৰোপৰি আমাৰ সামুদ্ৰিক ধুমুহাৰ কথা আছে। এটা সাংঘাতিকভাৱে এটা বিপৰ্যয় আমাক দেখা দিছে। আৰু এই বিপৰ্যয়ৰ পৰা হাত সাৰিবৰ কাৰণে আমাৰ হাতত কিন্তু বেলেগ তেনে কোনো ব্যৱস্থা নাই। একমাত্ৰ আছে আমাৰ কাৰ্বন নিৰ্গমনটো আমি বন্ধ কৰিব লাগিব। আমি অক্সিজেন আমাৰ যথেষ্ট পৰিমাণে আমাক লাগিব। আৰু আপোনালোকে জানে যে অক্সিজেনৰ কাৰণে কিমান মানুহক আমি বিদায় দিব লগা হ'ল বিগত দিনত আমাৰ ক'ভিড মহামাৰীত। গতিকে এনেকুৱা দিন আহিব, হয়তো ক'ভিড মহামাৰী আমাক 2 বছৰত যি শিকালে, হয়তো প্ৰাকৃতিকভাৱে এনেকুৱা হ'ব বছৰ বছৰ লকডাউন দিব লগা দিন আহিব পাৰে আমাৰ কাৰণে, এনেকুৱা এটা ইংগিত পোৱা গৈছে। গতিকে মই সকলোলৈকে বিনম্ৰভাৱে আহ্বান ৰাখিছোঁ, অনুৰোধ ৰাখিছোঁ যে আপোনালোকে যেনেকৈ এই কাম হাতত লৈছে, আজি ইয়াত যেনেকৈ এই কাৰ্যালয়ত গছপুলি ৰোপণ হ'ব, ঠিক সকলো বিভাগে এনেকুৱা কাম কৰক। আৰু মই এটা এই আমাৰ 1 জুলাইৰ পৰা 7 জুলাইলৈকে বন মহোৎসৱ চলে, আপোনালোকে জানে। এই বন মহোৎসৱৰ আৰম্ভণিতে মই এটা কাৰ্যসূচী মোৰ ব্যক্তিগতভাৱে মই এটা মন্তব্য আগবঢ়াইছিলোঁ। আজিও মই এইটো কথা ক'বলৈ বিচাৰিছোঁ ইয়াতে, যে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ যিমান কাৰ্যালয় আছে অসমত, কাৰ্যালয়, গৃহ আৰু পাৰ্কিঙক বাদ দি বহু মাটি এনেই পৰি আছে সমগ্ৰ অসমত। অসম চৰকাৰৰ কাৰ্যালয় নহয়, অকল কেন্দ্ৰীয় চৰকাৰৰ, অৰ্ধ কেন্দ্ৰীয় চৰকাৰৰ বহুত কাৰ্যালয় অসমত আছে। আৰু এই ৰাজ্যখনত থকা বিভিন্ন বিভাগৰ কাৰ্যালয়সমূহৰ এনেই পৰি থকা মাটিখিনিত যদি বিভাগীয়ভাৱে সেই কনচাৰ্ণ ডিপাৰ্টমেণ্টটোৱে এই এনেই পৰি থকা ঠাইখিনিত ফল ফুল আৰু ঔষধি গছৰ গছপুলি ৰোপণ কৰিব পাৰে আৰু তাক সংৰক্ষণ কৰিব পাৰে, আমি নভবাকৈ বহুত লক্ষ গছ হয়তো অসমত। আমাৰ বহু জিলাত সংৰক্ষিত বনাঞ্চল নাই, যেনেকৈ আমাৰ বজালী, বৰপেটা জিলা, নলবাৰী জিলা, এইবিলাকত সংৰক্ষিত বনাঞ্চল নাই। সংৰক্ষিত বনাঞ্চল নহ'লে ইয়াৰ পৰিৱেশ ঘূৰাই অনাৰ ক্ষেত্ৰত এনেকুৱা পদক্ষেপ আমি ল'ব লাগিব। আৰু মই বন বিভাগকো আহ্বান ৰাখিছোঁ যে যাতে তেওঁলোকে গছপুলিবিলাক আমাক বিনামূলীয়াকৈ প্ৰদান কৰে। আমাৰ বিভিন্ন বিভাগে বিচাৰিলে গছপুলিবিলাক যাতে প্ৰদান কৰে, কাৰণ গছপুলি প্ৰদান নকৰিলে আমাৰ এই ক্ষেত্ৰত অসুবিধা হ'ব। মই এই চেগতে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়লৈ মই এটা আহ্বান ৰাখিছোঁ যে যেনেকৈ আমি কাৰ্যালয়বিলাকৰ খালী পৰি থকা ঠাইবিলাকত যাতে গছপুলি ৰোপণৰ কাৰণে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ফালৰ পৰা এটা বাৰ্তা আমাৰ বিভিন্ন বিভাগলৈ যাতে ইয়াৰ ক্ষেত্ৰত তেওঁলোকে বিবেচনা কৰিব পাৰে, এই আহ্বান মই মোৰ ফালৰ পৰা মই ৰাখিছোঁ এজন প্ৰকৃতি কৰ্মী হিচাপে। আৰু লগতে বন বিভাগৰ সন্মানীয় মন্ত্ৰী মহোদয় আৰু লগতে সংশ্লিষ্ট বিষয়াসকললৈকে এটা আহ্বান ৰাখিছোঁ বৰ্তমান পৰিপ্ৰেক্ষিতত। কাৰণ এই জলবায়ুৰ পৰিৱৰ্তন, গ্ল'বেল ৱাৰ্মিঙক ৰোধ কৰাৰ ক্ষেত্ৰত এনেকুৱা ডাঙৰ পদক্ষেপ নল'লে আমি হয়তো আৰু এইখন পৃথিৱী হিচাপে নাপাম, সেউজীয়া পৃথিৱী হিচাপে নাপাম। গতিকে এই চেগতে মই আপোনালোকৰ আজিৰ এই অনুষ্ঠানত উপস্থিত থকা আটাইলৈকে মই পুনৰবাৰ মোৰ ফালৰ পৰা মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ এই যিটো ডাঙৰ চিন্তা, এই চিন্তা সফল হওক। আপোনালোকে PMDSY ৰাস্তাবিলাকৰ দুয়োফালে গছপুলি ৰোপণৰ এই কাৰ্যত সফল হওক মই আশা কৰিছোঁ। আৰু আপোনালোকৰ লগত আজি নহয়, লোক নিৰ্মাণ বিভাগৰ লগত মই আজি
কেইবাবছৰ আগৰ পৰা বিভিন্ন ৰাস্তাত কাম কৰিছোঁ, গছপুলি ৰোপণ কৰিছোঁ। গতিকে আপোনালোকৰ যে সজাগ এই মন আছে এই কথা মই জানো। গতিকে আজি ইয়াৰ পৰাই আৰম্ভ হওক সমগ্ৰ অসমত যে আমি লোক নিৰ্মাণ বিভাগৰ জৰিয়তে যিবিলাক ৰাস্তা আমাৰ এনে খালী পৰি আছে এই ঠাইবিলাক খালী ঠাই ৰাস্তাবিলাক যাতে সোনকালে গছপুলিৰে পৰিপূৰ্ণ হয়। আৰু আমি এটা কথা গুৰুত্ব দিব লাগিব যে আজি জৈৱ বৈচিত্ৰতা ৰক্ষাৰ কাৰণে আমাক ফল ফুল ঔষধি তিনিওবিধ গছৰ খুব প্ৰয়োজন। কাৰণ আমাৰ বিভিন্ন চৰাই চিৰিকটি আজি ফল মূল খাব নোপোৱা হৈছে। গতিকে আমাৰ ফল ফুল ঔষধি গছৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিব লাগিব। গতিকে এইখিনি কৈ আজিৰ এই অনুষ্ঠানত গছপুলি ৰোপণৰ ফালে অগ্ৰসৰ হোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোলৈকে পুনৰ সুস্বাস্থ্যই থাকক মই আশা কৰিছোঁ। ভগৱানৰ ওচৰত জটিল সন্দিগ্ধত আমি আগবাঢ়িছোঁ। দ্বিতীয় ঢৌৱে আমাক কৰাল কাষত পেলাইছে আজি ক'ভিডৰ। তাৰ মাজতো আজি আমাৰ দৈনন্দিন কাম আমি কৰিব লাগিব নীতি নিয়মৰ মাজেৰে। গতিকে এনে এটা সময়ত আপোনালোকে গছপুলি ৰোপণত ইমান সংখ্যক মানুহ ইয়াত ভোট খোৱাটো এটা ইতিবাচক সঁহাৰি বুলি মই ভাবিছোঁ। আৰু এইখিনি কৈ মই সকলোলৈকে পুনৰবাৰ মোৰ ফালৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ। আৰু আমি এই মহোৎসৱৰ সংগতি ৰাখি ইয়াৰ পিছতে আমাৰ ইয়াতে আৰম্ভ কৰি ইয়াৰ পিছত আমি বিভিন্ন TMC ৰাস্তাৰ লগতে বেলেগ ৰাস্তাবিলাকতো আমি ব্যৱহাৰ নাগৰিক হ'ম। আৰু এই আমাৰ প্ৰচেষ্টা সদায় থাকিব। আৰু আমাৰ সমূহ শিক্ষা কৰ্মচাৰীসকলকো মই অনুৰোধ কৰিম যাতে আমাৰ কাৰ্যালয়ৰ লগতে নিজে নিজে নিজৰ পৰিৱেশত বা য'তে আমি আমাৰ সুবিধা পাওঁ ঠিক তেনেকৈ এই ঠাইবিলাকত গছপুলি লগাই আমাৰ পৰিৱেশ উন্নতিকৰণৰ ইয়াৰ পিছতে আমি আমাৰ কাৰ্যসূচী পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িম। আৰু ইয়াত উপস্থিত থকা সকলোকে ধন্যবাদ জনাই